নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক আটাই ভালে আছা। আজি মই তোমালোকক আমাৰ অসমীয়া বাৰকেইটাৰ নাম ক'ম। তোমালোকে মনোযোগেৰে শুনিবা আৰু তোমালোকেও ক'ব লাগিব দেই। আমাৰ অসমীয়া বাৰ 7টা। সেই 7টা বাৰৰ প্ৰত্যেকৰে নিজা নিজা নাম আছে। আহাচোন নামকেইটা জানো। সোমবাৰ, মঙ্গলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ, শুক্ৰবাৰ, শনিবাৰ আৰু ৰবিবাৰ। আৰু এবাৰ কওঁ, সোমবাৰ, মঙ্গলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ, শুক্ৰবাৰ, শনিবাৰ আৰু ৰবিবাৰ। বৃহস্পতিবাৰৰ 2টা নাম আছে। বৃহস্পতিবাৰক আকৌ গুৰুবাৰ বুলিও কোৱা হয়। ঠিক তেনেদৰে ৰবিবাৰৰো 2টা নাম আছে। ৰবিবাৰক আকৌ দেওবাৰ বুলি কোৱা হয়। তোমালোকে এই কথা দুটা মনত ৰাখিবা। আজি তোমালোকে এই ভিডিঅ'টো চাই নিজেও এই বাৰকেইটাৰ নাম মনত ৰাখিবলৈ চেষ্টা কৰিবা। লগতে সদায় ৰাতিপুৱা শুই উঠি আজিনো কি বাৰ আৰু তাৰিখটোনো কি তোমালোকে মাৰ পৰা জানি ল'বা। আজিলৈ আহোঁ। ধন্যবাদ।